হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ একচুৱেলি ৰেচিপি হয় এয়া। আজি দেখিছেনে, আজি এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। এইটো আপোনালোকে ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰিও খাব পাৰে, গধূলি কেতিয়াবা নাস্তা কৰিও খাব পাৰে। মানে কেতিয়াবা গধূলি সোনকালে যদি ভাত খাই দিয়ে ভোক লাগে ন, তো তেতিয়াও খাই দিব পাৰে। তো একেবাৰে সহজ ৰেচিপি। বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই ভিডিঅ'ৰ মানে ৰেচিপিটোৰ বাবে লৈছোঁ। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ লৈছোঁ। লগতে এয়া পিঁয়াজ কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ, 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটিছোঁ মই এনেকৈ। আৰু লগতে এয়া জলকীয়া, পকা জলকীয়া দি দিছোঁ। আৰু লগতে এয়া 2টা কণী মই ইয়াত ব্যৱহাৰ কৰিম। এয়া পিঠাগুড়িখিনিত এতিয়া মই জোখমতে নিমখ দি দিছোঁ। যিমানকণ পিঠাগুড়ি ইয়াত লোৱা যায় সেই হিচাপত নিমখ দি দিছোঁ। লগতে ইয়াত মই এতিয়া বেকিং পাউডাৰ অকণমান মানে কম পৰিমাণে ইয়াত ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া ইয়াত দি দিছোঁ। এইখিনি লগতে ইয়াত মই হালধি কম পৰিমাণে দিছোঁ, যাতে বগা পৰি নাথাকে, তেনেকুৱা কাৰণে অকণমান ইয়াত হালধি দি দিছোঁ। লগতে অকণমান কেঁচা মিঠাতেলো এতিয়া ইয়াতে দি দিম। এইখিনি ইয়াতে দি দিছোঁ। লগতে এতিয়া কাটি থোৱা এয়া পিঁয়াজ, জলকীয়া, এইখিনি এয়া মিশ্ৰণখিনি দি দিম। এতিয়া ইয়াত মই কণী 2টা এনেকৈ ভাঙি দি দিম। 2টা কণী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা অনুযায়ী 3টাও ইয়াত একচুৱেলি 2 কাপ জোখত 3টা কণী দিলেও মানেহে ঠিক হয়, কিন্তু 2টা কণী মই আজি ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া ইয়াত মই পানী ব্যৱহাৰ কৰিম। পানীটো নৰ্মেল পানী হয়। এতিয়া কম পৰিমাণে পানী দি এইখিনি মিক্স কৰি ল'ম। বেছিকৈ পানী যদি বেছিকৈ পানী দিয়া যায় কেতিয়াবা হঠাৎ হয়তো অকণমান বেছি পনী হৈ যায়, সেইবাবে কমকৈ পানী দি ইয়াত মই এই মিশ্ৰণটো বনাই ল'ম। এয়া দেখিছে নহয় আপোনালোকে, মই কমকৈ পানী দি এনেকৈ মিশ্ৰণটো বনাই আছোঁ। এয়া আমাৰ মিশ্ৰণ ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে দেখিবলৈ ধৰিব পাৰিছেনে? বেছি ডাঠ নহয়, বেছি পনীয়াও নহয়, তেনেকুৱা হিচাপত ৰাখিছোঁ মই এইটো। এইটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া বাকীখিনি মানে বনাই দিওঁ। এইখন হৈ গ'ল যেতিয়াও। এইফালে মই টাৱা এখনত এনেকৈ টাৱা এখন বহাই লৈছোঁ। টাৱাখন গৰম হোৱাৰ পিছত ইয়াত মই ৰিফাইন দি এনেকৈ বহাই দিছোঁ। এইখন মানে মিশ্ৰণখিনি এনেকৈ বহাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ ডাঙৰকৈও বনাব পাৰে, সৰু সৰুকৈও বনাব পাৰে, যেনেকৈ মন যায় তেনেকৈ খাব পাৰে। মই অকণমান ডাঙৰ হিচাপত ৰাখিছোঁ, সেইবাবে 3 চামুচ ইয়াতে দি দিছোঁ এনেকৈ। এটা ছাইড হৈ গ'ল। এতিয়া মই আনটো ছাইড লুটিয়াই ল'ম। দেখিছেনে? খুব সাৱধানেৰে এনেকৈ লুটিয়াই লৈছোঁ। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া মই এইটো চেনিৰ লগতে পৰিৱেশন কৰিছোঁ। আপোনালোকে ইয়াত চচ ব্যৱহাৰ কৰিব পাৰে, নহ'লে আচাৰো ব্যৱহাৰ কৰিব পাৰে, যেনেকৈ মন যায় তেনেকৈ খাব পাৰে। আপোনালোকে চেনি নাখালে মৌ ব্যৱহাৰ কৰিও খাব পাৰে। এয়া আমাৰ ৰেডি হৈ গ'ল পিঠা।